Hello everyone, welcome back to my YouTube channel. সকলোকে স্বাগতম জনাইছো মোৰ আন এটা নতুন ভিডিও লৈ আৰু আজি বহুত দিনৰ মূৰত ভিডিও দিবলৈ গৈ আছো আৰু ইমান বিজি থাকা হৈ গৈছো যে মানে টাইম নোপোৱা হৈছো ভিডিও কৰিবলৈ হেতু কাৰণে আৰু সকলোৱে গম পাই বিশ্ব অভিলেখৰ কথা আৰু আসাম গভৰ্ণমেণ্টে যোনবিলাক ষ্টেপ লৈ আছে গিনেছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ তো তাৰ কাৰণে মইও এজনী পাৰফৰ্মাৰ হয় আমি যাবলৈ ওলাইছো আৰু কেনেকেনো যাওঁ তাত কেনেকে থাকোঁ ক'ত থাকোঁ কেনেকে আমাৰ প্ৰেক্টিছ ষ্টাৰ্ট হয় গোটেইখিনি আপোনালোকক দেখাম আৰু আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব আৰু ভিডিওটো পাৰ্ট ৱাইজত আহিব তো যেতিয়াই মই আপলোড দিওঁ আপোনালোকে মানে ভালকে চাব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু তেতিয়াহ'লে বলক বেছি দেৰি নকৰি আজি ভিডিওটো ষ্টাৰ্ট কৰোঁ এতিয়া আমি যাবলৈ ৰেডি মানে গাড়ী নাই যে সেইকাৰণে স্কুটি লৈ লৈছো আৰু আৰে আমাৰ পিছফালে কালচাৰেল সেক্ৰেটাৰী পংখী আছে গোটেই কালচাৰেল সেকচনটো তাই বিহু যি হেৰি হৈ আছে গুৱাহাটীলৈ যাবৰ কাৰণে বাছ আহি গ'ল আমাৰ আৰু এইখনত অকল ছোৱালীবিলাকে যাব আমি গাড়ী উঠিছো এতিয়া বাই 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 আকৌ লগ পাম পিছত আহি থাকা এতিয়া আমি নগাঁৱত ৰখিছিলোঁ যিহেতুকে আমাৰ লগৰখিনি নগাঁৱৰ পৰাও আছিলে আৰু তেওঁলোকৰ কাৰণে চব উঠি আছে ৰিতিকা টেনশ্যন নল'বা মই আছোঁ চব উঠিছে আৰু এতিয়া খাবলৈ যাম আৰু हमारा पेट पूजा मिली गल এতিয়া আমি আহি পাইছো ৰহা यहाँ पे होगी हमारी पेट पूजा ये हम हैं और ये हम हैं ये हमारे यहाँ हमारी पार्टी होगी पार्टी हो रही है আমাৰ ল'ৰাখিনি ইয়াত আছে আহি পাইছোহি মোহিনী হাইৱে ধাবা আকৌ লগ পালো কংকন ক'লে গ'ল কংকন খাই গৈ কি কৰিছ খাই গৈ এতিয়া কিবা এটা খাব আহিলো দোকানত এয়া এতিয়া আমি চব বহিছোঁ নিজৰ নিজৰ জেগাত খাবলৈ কিন্তু এতিয়ালৈকে আমাক দিয়া নাই অকণ দেৰি হৈছে যিহেতুকে আহিলে আমি খাম আৰু তো যুক্তা এবাৰ চাই দিয়া খোৱা খোৱা ভালকৈ দেখাই দিছোঁ থালিখন অকলে অকলে ফটো ইমান চাফা পাই গৈছো হোটেল এফালে ভিডিঅ' হৈয়ে আছে তুমি কিয় এনেকৈ দৌৰি আহিছা এতিয়া বাজিছে 11:09 চব
এক্সাইটেড চব দৌৰি ফুৰিছোঁ ঠিকে আছে টিভি আছে আমাৰো আছে বাৰু কিন্তু এইখন একদম পচন্দ হৈছে মোৰ আপোনালোক যে আহিব মানে আমি মানে ইয়াতে বহিব দিব পাৰিম